ঠিক আছে रायमना नेशनेल पार्क बे रायमना नेशनेल पार्कनि इस्टार्न रेन्ज आटियाबारि बावहाय जोङो गोदानै मोनसे गेट फसंनो हादों आरो बे गेटखौ दिनैहाय जोंनि कसुगाव डिभिजननिनो डिएफअ आरो जोंनि इस्टार्न रेन्जनि रेन्ज अफिसार आरो जोंनि गासै इउपिपिएलनि दैदेनगिरि बिथांमोना दिनै बावहाय नुजानानै जोङो जयैनो बे गेटखौ बेखेवनो हादों जोबोद गोजोनथाव बाथ्रा आरो बावहाय नेशनेल पार्क हिसाबै जि रोखोम जोंनाव जिब जन्तु दङ आरो जोंनि ओनसोलनि साखाथि फाखाथि थानाय गासै मानसिफोरा दिनै बे गेटखौ बेखेवनायजों लोगोसे मोनसे एवारनेस मोनसे सांग्रांथि माबाखौ मोननाय जाबाय जे जोङो टुरिस्ट बा नेशनेल पार्क हिसाबै जोङो बेखौ जाहाथे गासै जोंनि बाहेरानिफ्राय जा बा जोंनि साखाथि फाखाथि रायजोनिफ्रायनो जा बा जोंनि मानसिफ्रानो जा बाहाय बेरायनो फैनाय लोगो लोगो जोङो जाहाथे बिथांमोनखौ आलासि फुजिनाय बायदि फुजिनानै जों बेखौ निसय मावफुंलांनो हागोन आसा खालामदों जे जोङो आटियाबारि हिसाबै बेनो सानजा जोबथा गेटखौ बेखेवनायाव जोंनि रायजो राजाफ्राबो जोबोद गोजोननाय आरो जोंनि ओनसोलनि माने गासै मानसिफोरा जुदिअ जोङो दिनैसिम मिथिथ'आखैब्लाबो बावहाय टुरिस्टनि मोनसे मोजां बिजनेस जों निसय खालामनो हागोन गावनि न'आवनो जोङो आलासि बायदि दोननानै गरसे गरनैबाबो जों उपार्जन खालामनो हागोन आरो बे जिनिसखौ जोंनि गासै दैदेनगिरि आरो जाय मोनसे ससाइटि दादों बाम्बा इक' टुरिजम ससाइटि बे ससाइटिनि दैदेनगिरि सोद्रोमा बिथांमोना दायथ' लानानै रायजो राजाफोरखौ एसे सांग्रांथि होयोब्लानो जोङो नैबे जायगाखौ थाबैनो खम समनि गेजेराव जोङो बुरजा डेभेलप खालामनो हागोन बेखौ आसा खालामदों। आनन्दित আজি যেহেতু আমাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান যোনটো আজি 1.5 বছৰ আগত ঘোষণা কৰিছিল আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিটিআৰ চিফ মহোদয় প্ৰমোদ ডাঙৰীয়াই যেহেতু আমি এই এৰিয়াত বসবাস কৰা যিমান বড়ো আদিবাসী গোৰ্খা যিমান আছোঁ আমি এই আঠিয়াবাৰী ৰেঞ্জৰ আণ্ডাৰত আমি য'ত যিমান গাঁও আছোঁ আমি আনন্দিত যেহেতু আমাৰ ইয়াত এটা ৰাষ্ট্ৰীয় উদ্যান হৈ গৈছে আজি এই ৰাষ্ট্ৰীয় উদ্যানৰ আমাৰ আঠিয়াবাৰী যোনটো ইষ্টাৰ্ণ ৰেঞ্জ আণ্ডাৰত এটা গেট উদ্বোধন হ'ল গেট মুকলি হ'ল সেইকাৰণে আমি বাম্বা ইক'টুৰিজম ছ'চাইটিৰ ফালৰ পৰা আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি ধন্যবাদ জনাওঁ আৰু এই মৰ্মে আমি বিটিআৰ গভৰ্ণমেণ্টকো ধন্যবাদ জনাওঁ যিহেতু আমাৰ ৰাষ্ট্ৰীয় উদ্যানটো ঘোষণা কৰি আমাৰ এৰিয়াটো ডেভেলপ কৰিবলৈ আগবাঢ়ি আহিছে তেখেতক ধন্যবাদ জনাই আৰু সমূহ আজি আমাৰ যেহেতু আপোনালোকে আহিছে ইয়াত আমাৰ গেট মুকলি হৈ আছে আমাৰ এক্স-MCLA গেট মুকলি কৰিছে ৰায়মনা নেশ্যনেল পাৰ্কৰ ইষ্টাৰ্ণ ৰেঞ্জৰ আণ্ডাৰৰ আপোনালোকে যেহেতু বাইট দিব পাইছোঁ আপোনাৰ যিমান প্ৰেছ মিডিয়াৰ পৰা আহিছে আপোনালোকলৈ ধন্যবাদ দিছোঁ। চাব পৰা কি জায়গা আছে ইয়াত আমাৰ ফিফছো আমাৰতো ফাৰ্ষ্টটো আমাৰ বাম্বা যোনটো আমাৰ বাম্বা ছ'চাইটি বাম্বা ইক'টুৰিজম ছ'চাইটি যোনটো আমি নামকৰণ দিছোঁ এইটো আমাৰ ভিতৰত এটা বাম্বা বুলি জাগা আছে যিহেতু আমাৰ ব্ৰিটিছ আমলৰ তেতিয়াৰ যুগৰ পৰাই বাম্বা যোনটো আমাৰ মানে এটা জাগা আছে যেহেতু ট্ৰেইন লাইন ব্ৰিটিছ আমলত তাত ট্ৰেইন চলিছিল যেহেতু এতিয়া ব্ৰিজবিলাক আছে ট্ৰেইন লাইন আছে তাৰপিছত পাহাৰ আৰু নদীবিলাক আছে এইটো বাম্বাটো যোনটো আমাৰ চাব লগা আছে আৰু বিভিন্ন জীৱ জন্তু যেহেতু গল্ডেন লিংগুৰ বুলি এইটো আছে আমাৰ ইয়াত আৰু এলিফেণ্ট জোনটো হয় আমাৰ এলিফেণ্টটো ইয়াৰ পৰা 1 কিলোমিটাৰ গ'লে আমি এতিয়াৰ পৰা এলিফেণ্ট দেখা পাম মানে গল্ডেন লিংগুৰ আছে আৰু বিভিন্ন জীৱ জন্তু আছে যেহেতু বাঘ ভালু ইত্যাদি আমাৰ জীৱ জন্তু আছে আৰু আমি সমূহ BTC-বাসী বা অসমৰ বসবাসী আৰু ইণ্ডিয়াৰ বাহিৰত সমূহ মানে টুৰিষ্টবিলাকক ইয়াত আহি চাবলৈ মানে অনুৰোধ জনা হ'ল একবাৰ আহক তাৰপিছত আমি যিমান পাৰোঁ আমি সহায় কৰিব পৰা আমাৰ হোম ষ্টে আমি ব্যৱস্থা কৰিম আমি বাম্বা ইক'টুৰিজম টুৰিষ্ট ফালৰ পৰা হোম ষ্টে চাফাৰী চব ব্যৱস্থা কৰিম আমি জিপচি ব্যৱস্থা কৰিম আমাৰ যিমান বাম্বা ইক'টুৰিজম ছ'চাইটিৰ আমাৰ যিমান ল'ৰা আছে আমাৰ কৰ্মকৰ্তা আছে সিহঁতে আমাৰ জিপচি ব্যৱস্থাটো কৰিব চাফাৰী ব্যৱস্থা কৰিব হোম ষ্টে ব্যৱস্থাও আমাৰ বাম্বা ইক'টুৰিজম ছ'চাইটিৰ মেম্বাৰবিলাকে কৰিব